হাই গাইজ, আজি স্বামী বিবেকানন্দৰ জন্মদিন উপলক্ষে আজি মই যাম তিনিচুকীয়া GRC একল বিদ্যালয়। তাত চাওক কি হৈছে। এনেকুৱা জেগাত যেতিয়া তুমি যাবা, এই বাহিৰৰ মানুহ কোনোবা আহিছে বাহিৰৰ পৰা, সেনেকুৱা পৰা আমাৰ বাচি থাকিব। আমাৰ ইয়াতে হয়, ইয়াৰ পৰা বাচি থাকিব দৰকাৰ নাই, হয় কি নাই? তো তুমি আজি চব ইয়াত উপস্থিত হৈছা, চবকে দেখি পিনে বহুত ভাল লাগিছে। কেনেকৈ সদায় নিজৰ ষ্টুডেণ্ট, নিজৰ কম্পিউটাৰ ষ্টুডেণ্টখিনিৰ লগতে লগ পোৱা হয়। আজি বিউটিচিয়ানৰ, কাটিঙৰ চব একেলগত বহিছা, দেখিবৰ কাৰণে ভাল লাগিছে। সংখ্যা কিন্তু বহুত কমা যেন লাগিছে, কাৰণ বৰষুণ দিছে, সেইটো কাৰণে হ'ব পাৰে, হয় কি নাই? তো তুমি ইয়াতে আহিলা, আহি মানে বহিলা ইয়াত, এইটো কাৰণে ভাল লাগিলে। আৰু কি হয়নো, এয়া কোন হয়নো, আমি কিয় আজি এৰেঞ্জ কৰিছোঁ, আমি কিয় আজি এনেকৈ বহিছোঁ? ইহঁতে চিনি পাইছা চাগে? নাম ক'বানে? কি হ'ল তোমাৰ? স্বামী বিবেকানন্দ, হয় কি নাই? আজি তেওঁ কি হয়? জন্মদিৱস। তেওঁৰ জন্মদিৱসক আমি কি কওঁ? তেওঁৰ জন্মদিৱসক আৰু এটা নাম আমি দিয়া হৈছে, युवा दिवस, है कि ना? युवा माने कोण হয়? यूथ कोण হয়? তুমি এতে, হয় কি না? তো আমি স্বামী বিবেকানন্দজীৰ বিষয়ে ইমানটা ডাঙৰ ময়ো নহয় কি মই তেওঁৰ বিষয়ে অকণি কওঁ। তেওঁৰ জন্ম ক'ত হৈছিলে? এটা মানুহৰ বিষয়ে যদি ক'ব যাওঁ ন, তাৰ আগত তেওঁৰ জন্মটো জানিব লাগিব কি তেওঁৰ জন্ম ক'ত হৈছিলে। কলকাতাত হৈছিলে। তেওঁ এজন বহুত গৰীব পৰিবাৰৰ পৰা জন্ম হৈছিলে তেওঁ। 1963 এজত মতলব বৰ্ষত তেওঁ জন্ম হৈছিল। আৰু তেওঁ জন্ম এটা বাংগালৰ এটা সৰু এটা গাঁৱত হৈছিল। আৰু বহুতে এটা মতলব গৰীব পৰিবাৰত হৈছিল। গৰীব পৰিবাৰ হোৱা বাवজুদো তেওঁ এটা বহুত ডাঙৰ এটা লিডাৰ ৰূপত আমাৰ ওচৰত আমি দেখিব পাৰোঁ। তেওঁ এটা বহুত ডাঙৰ এটা ফিলচফাৰ প্লাছ লিডাৰ হয়, হয় কি নাই? তেওঁ গৰীব পৰিবাৰ আছিলে, তেতিয়া তেওঁৰ এটা মতলব ভৱিষ্যৱাণী কৰা হৈছিলে কি তেওঁ 40 বছৰ এইজলৈকে তেওঁ 40 বছৰ এইজত থাকিব। তো তেওঁৰ যেতিয়া 39 এজ হৈ আছিলে তেতিয়া তেওঁৰ মৃত্যু হৈছিলে। 39 এজত তেওঁৰ বয়স 1902 তেওঁৰ মৃত্যু হ'ল। তেওঁ কিমান দিন থাকিলে, তেওঁৰ জন্ম ক'ত হৈছিলে? এটা মানুহৰ বিষয়ে যদি ক'ব যাওঁ ন, তাৰ আগত তেওঁৰ জন্মটো জানিব লাগিব কি তেওঁৰ জন্ম ক'ত হৈছিলে। কলকাতাত হৈছিলে। তেওঁ এজন বহুত গৰীব পৰিবাৰৰ পৰা জন্ম হৈছিলে তেওঁ। 1963 এজত মতলব বৰ্ষত তেওঁ জন্ম হৈছিল। আৰু তেওঁ জন্ম এটা বাংগালৰ এটা সৰু এটা গাঁৱত হৈছিল। আৰু বহুতে এটা মতলব গৰীব পৰিবাৰত হৈছিল। গৰীব পৰিবাৰ হোৱা বাवজুদো তেওঁ এটা বহুত ডাঙৰ এটা লিডাৰ ৰূপত আমাৰ ওচৰত আমি দেখিব পাৰোঁ। তেওঁ এটা বহুত ডাঙৰ এটা ফিলচফাৰ প্লাছ লিডাৰ হয়, হয় কি নাই? তেওঁ গৰীব পৰিবাৰ আছিলে, তেতিয়া তেওঁৰ এটা মতলব ভৱিষ্যৱাণী কৰা হৈছিলে কি তেওঁ 40 বছৰ এইজলৈকে তেওঁ 40 বছৰ এইজত থাকিব। তো তেওঁৰ যেতিয়া 39 এজ হৈ আছিলে তেতিয়া তেওঁৰ মৃত্যু হৈছিলে। 39 এজত তেওঁৰ বয়স 1902 তেওঁৰ মৃত্যু হ'ল। তেওঁ কিমান দিন থাকিলে, তেওঁ ক'লে কি হেল্ল', আমি কাৰোবাক যেতিয়া ৰেচপেক্ট কৰোঁ তো হেল্ল' বুলি কওঁ, হয় কি নাই? নমস্তে বুলি কওঁ। তো তেখেতে ক'লে যেনেকৈ আমেৰিকা কৈছোঁ, বিদেশ বুলি কৈছোঁ, তো তাত ইংলিছ কালচাৰটো আপোনাব, আমাৰ ইয়াত নমস্তে চলে, তাত হেল্ল' চলে, ছেইম বস্তু হয়। তো তেওঁ ক'লে হেল্ল'। তো তেওঁ যেতিয়া হেল্ল' বুলি ক'লে, তেওঁ যেতিয়া কি ক'লে? নমস্তে বুলি ক'লে। হা, তেতিয়া সেই বিদেশী মানুহজনে কি ভাবিলে कि शायद इनको इंग्लिश नहीं आता है, आई जाए ना थिंकिंग मानुर सोच हटा ऊंचा रखेगा, पर मानुर ये तो थिंकिंग आई जाए कि उनका वो शायद इनको इंग्लिश नहीं आता। तो उस आदमी ने, वो भी भद्रा पुरुष थे शायद, तो उन्होंने बोला कि आप कैसे हो? तो उन्होंने बोला आई एम फाइन थैंक यू। जब उन्होंने इंग्लिश में पूछा हेलो, तो उन्होंने बोला नमस्ते। जब उन्होंने उनको पूछा कि आप कैसे हो, तो उन्होंने बोला आई एम फाइन थैंक यू। इस बात से क्या पता चलता है? सम्मान दोगे तभी सम्मान मिलेगा। सम्मान दोगे तो ही सम्मान मिलेगा। तब उस आदमी ने उसको बोला
कि जब मैंने आपको हेलो बोला, आपने नमस्ते बोला, जब आपने मैंने आपको वो पूछा कि आप कैसे हो, तो आपने उसको इंग्लिश में जवाब दिया, उसका कारण क्या है? तो उन्होंने एक बहुत ही अच्छा बात बोला कि आपने जब हेलो बोला तब मैंने अपने माँ को सम्मान दिया, और जब उन्होंने उनके माँ को सम्मान दिया तो उन्होंने उनके माँ को सम्मान दिया। जब उनको पता चला कि वो हिंदी समझ रहे, तो उन्होंने जब उनको पूछा कि आप कैसे हो, तो उन्होंने इंग्लिश में जवाब दिया कि आई एम फाइन, थैंक यू। मतलब समझ में आया सबको ये बात कि सम्मान देने से ही सम्मान मिलेगा। अपने अंदर जब अभी गुरूर आ जाए ना, तो उस गुरु की कभी कमी नहीं है। ये चीज तो है आप लोग में कि आप लोग बहुत मतलब प्यार करते हो, इसलिए तो हम लोग रिस्पेक्ट देते रहो, रिस्पेक्ट लेते रहो, खुश रहो, हैप्पी रहो, जो सीखने है उसको सीखो लाइफ में, जो आपका गोल है, जो लक्ष्य है उसको। Hey guys, মই এতিয়া যাম খেলিবলৈ মোৰ লগত ডান্স কৰাজনী হাই কৰি हम लोग नीचे में घूम के और चीटिंग करता था, चीटिंग पूरा एक बक्सर है अभी बोला वाला हमारा फ्रेंड लोग जब चेयर के पास चला जाता था लोग के डाला आना नहीं है हाथ এতিয়া আকৌ তিনিজনী আছোঁ, কোনে জিকা বাৰু দুখন চকী, তিনিজনী মানুহ, কোনে পাপাও মইতো নাপাওঁ। মই পাই গ'লোঁ এতিয়া 5 ছেকেণ্ড। এজনী হ'ল মোৰ লগত ডান্স কৰে যে তাই, সীমা মিডিয়া, তাই পাইনে মই পাওঁ। এই মই পাব লাগে ইমান স্পীড ঘূৰিছোঁ মই, মাথাই ঘূৰাই যাব চাগে, ইমান ঘূৰাই আছে। এই মই পাই গ'লোঁ। মোৰ ফ্ৰেণ্ডবিলাক থাকি পেলাই দুজন চাহতে খেলি আছে, মইতো আগতে খেলি ল'লোঁ, গতিকে এতিয়া সিহঁতে খেলিছে, আপোনালোকে চাওক। সেই এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল কি, ছাৰ বাইদেউ আৰু ছাৰ বাইদেউৰ ষ্টুডেণ্ট একেলগতে খেলিছে, কাৰণ ল'ৰাবিলাকে খেলা নাই আছিলে, তাৰ ল'ৰাবিলাকে ছাৰ বাইদেউৰ লগতে খেলিছে। তাৰপিছত গেজু হ'ল, মানে কি হ'ল, চকী এখন কম হ'ল আৰু মানুহ দুজন বেছি হ'ল, গতিকে দুজন মানুহ আউটটো হ'ব নোৱাৰে, তো আকৌ এবাৰ আৰম্ভ কৰিছোঁ। এতিয়া হৈছে খেল খেলিব, ময়ো খেলিলোঁ বাৰু, মই বাৰু ভাঙিলোঁ এতিয়া খেলিব কাৰণে, কিন্তু মোৰ মোবাইলত ভিডিঅ' কৰিব নাপালোঁ, তো বেলেগৰ মোবাইলটো নকৰিলে বৰষুণ দি আছিলে ন, সেইকাৰণে দিব নোৱাৰিলোঁ। তাই খেলিছে, চাওক ভাঙিব পাৰে নে নোৱাৰে। কি ল'ৰাটোৱে মানে কি কৰিছে, দিলে নিদিলে।
मेरे बाकी कमेंट करनी এইবাৰ হৈছে ডান্স কম্পিটিশ্যন তো ছোৱালীজনীয়ে ডান্স কৰিছে ভোজপুৰী চং মইতো ভোজপুৰী চং খুবেই ভাল পাওঁ আপোনালোকে ভাল পায় নাপায় কমেণ্ট বক্সত জনাব এইবাৰ হ'ল ঝুমুৰ ডান্স তো ঝুমুৰ ডান্সৰো গান মোৰ খুবেই প্ৰিয় তো আপোনালোকে ভাল পায়নে নাপায় জনাব আৰু কমেণ্ট বক্সত আৰু মই ঝুমুৰ গানৰ ভিডিঅ' এটা বনাম বুলি ভাবি আছোঁ বনাম নে নবনাম কমেণ্ট বক্সত জনাবচোন তো এতিয়া নাচি বাগি দিছে আমাক খাবলৈ চিঙৰা পাৰ্টি আহি যাওক চিঙৰা খাই যদি ক'ত এতিয়া আহিলে পাব মইতো খায়ে দিলোঁ তো এতিয়া ঘৰলৈ যাওঁগৈ হয় বাই বাই কৈ বাই বাই ক বাই বাই